আৰু ঘৰত থাকি আমনি লাগিছে বুলি নহয় আকৌ দেই, পেহী ঘৰত থাকি ভাল লাগিব বুলিহে আমি দুটা পালোগে পাঠশালা। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাৰ বিধি, গতিকে বাধাটোতো আহিবই। পাঠশালালৈকে দুলীয়াজানৰ এখনেই ডাইৰেক্ট ট্ৰেইন, আৰু সেইখন আছিলে কামৰূপ। কিন্তু দুখৰ কথা আমি টিকেটে নাপালোঁ। সেইবুলি জানো নোযোৱাকৈ পাৰি, গতিকে ভাবিলোঁ খন্তেয়া খুচৰাকৈ হ'লেও যাম। দুলীয়াজানটো পাঠশালা যিহেতু নোৱাৰিলোঁ, গতিকে দুলীয়াজানটো গুৱাহাটীটো পাৰি। সেইকাৰণে ভাবিলোঁ দুলীয়াজানটো গুৱাহাটী ইণ্টাৰচিটি, আকৌ গুৱাহাটীটো পাঠশালা কামৰূপত, আৰু সেইমতে আমি দুটা ওলালোঁ পাঠশালালৈ বুলি। দেখাম ধুনীয়াকৈ বনাম, ধুনীয়াকৈ খাম। ছাগলী মাংস বনাম, গাহৰি মাংস বনাম, গাহৰি নিম। আমাৰ ছাগলটো নাখাওঁ তুমি। দুলীয়াজানলৈকে মা আৰু দাদা এটাই থ'বলৈ আহিল। ট্ৰেইনখনো আজি বৰ বেছি পলম নহয়, আৰু মায়ে কিনি দিয়া খোৱা বস্তু কেইটামান লৈ আমি নিজৰ নিজৰ ছিটত বহি ল'লোঁ। সময় প্ৰায় 5:50 হৈছিলে। পিছে গোটেই ৰাতিটো বাকী নহয়, দুয়োটাই মুঠতে গান শুনি কথা পাতি মানুহ চাই ভাগৰ লাগিলত বোলো এই শুবলৈ নিজৰ নিজৰ ছিটত উঠি লওঁ, আৰু সেই বুলিয়ে শুম বুলিয়ে ল'লোঁ। কি হু গানটো গাই তাৰপৰা সেই গানটো দে বোলে। কি দেখা তই ভাল গান গাৱ নেকি? তাই ভাবিছে তাই ভাল গান গায়। মায়ে বান্ধি দিয়া ৰুটিকেইটা আকৌ খাবলৈ আছে নহয়, সেইকেইটাতো ঘূৰাই নিব নোৱাৰি, গতিকে সেই ৰুটিকেইটাও বোলো খাই লওঁ। ফুল থাক মই ধুনীয়াকৈ শ্বুট লৈছোঁ। ফালি দেখা খাই দেখা তাক কমকৈ খাই দেখা দুটাত টাকে আছে বস্তুটো বুজিছ। একো নাই একো নাই, অফ কৰি দিলোঁ, কেছ নাই। বেলেগ হওক বা নহওক, খাই বৈ মুঠতে লাহে ধীৰে গুৱাহাটী আহি পালোহি আৰু। लड़खड़ाता हुआ जाम ढूंढ रहा हूँ, सूरत से मुखातिब मैं वो शाम ढूंढ रहा हूँ, मंजर मेरी नजर में ये सब हसीन, वॉक द स्टेज चारों तरफ नाम गूंज रहा हूँ, दिल बहलाने को अब काम ढूंढ रहा हूँ, अफसोस के अफसाने में गुमान ढूंढ रहा हूँ, यार किया था दफन यहीं कहीं अभी। ভাইটি অকণমানো শুবলৈ নোৱাৰিলে, মানে কি হয় তাৰ বোলে ভয় লাগি আছে যদি কোনোবাই কিবা লৈ যায়, কিন্তু মোৰ অলপ অলপ অভিজ্ঞতা আছে বাৰু, গতিকে ইমান বেছিও চিন্তা কৰা নাই, নিজৰ বস্তুকেইটা বেগটোতে লৈ ধুনীয়াকৈ শুই ল'লোঁ। তাৰ খালি মানে সেই ভয়টোৰ কাৰণে সি শুবলৈ নাপালে, আৰু এনেকৈ আহি আহি লেলাই ঘেলাই 5টা বজাত আকৌ আমি গুৱাহাটী পালোঁহি। নেক্সট 8:30 আহি পাব কামৰূপ, গতিকে ভাবিছোঁ ষ্টেচনতে ৰওঁ নে ওচৰতে থকা বন্ধু এজনৰ ৰুমৰ পৰাই আহোঁ। যিহেতু সি আমি আহিম বুলি গম পোৱাৰে পৰা মাতিয়ে আছে, সেইকাৰণে ভাবিলোঁ গৈয়ে আহোঁ, আৰু কম সময়ো নহয়, পিছে সম্পূৰ্ণ 3.5 ঘণ্টা। আৰু সেই বুলি ভাবিয়ে তাৰ ৰুমলৈ বুলি ওলালোঁ। তাৰ ৰুম গৈ পাই ধুনীয়াকৈ ফ্ৰেছ হৈ সি বনাই থোৱা ভাত পানীকেইটা খাই অকণমান আৰাম কৰি ল'লোঁ। আৰু তাৰ ৰুমত পিছে চাওক আকৌ একো ভিডিঅ' কৰিবলৈ বুলিয়েই নহ'ল, কথা পাতোঁতে মেলোঁতে পাহৰিয়ে থাকিলোঁ। এতিয়াও আকৌ আহি দুইটা জেনেৰেল টিকেটটা কাটি কামৰূপত উঠি ল'লোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাঠশালালৈ বুলি। বাকী মই কৈ নাথাকোঁ, আপোনালোকে নিজেই চাব। আৰু এই সময়বিলাক যে ইমান ধুনীয়াকৈ মানে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সকলো সম্পূৰ্ণ নহ'ল। বাকী আপোনালোকক দেখাই আছোঁ, চাই যাওকচোন কেনে লাগে। গুৱাহাটীৰ পৰা পাঠশালালৈ বৰ বেছি বিশেষ একো নাই। মই বহিলোঁ, বিশাল ব্ৰহ্মপুত্ৰৰ ভিউ এনজয় কৰিলোঁ, কিছু কথা ভাবিলোঁ আৰু ভাবিলোঁ। বাকী আমাৰ ই খালে খালে
খালে আৰু এনেকৈ আহি পালোঁ পাঠশালা। হয় অটো লিখা নাই আমি আহি পালোঁ পাঠশালা। দেখাই দিয়া হাত মুখ নোধোৱাকৈ আহি প্ৰথমে পেহীৰ লগতে কথা পাতিলোঁহি। ইমান বছৰৰ মূৰত আহিছোঁ, কথা শেষেই নহৈছে। পিছে কালি 5 বজাতেই ট্ৰেইনত উঠি আজি 1 বজাত আহি পাইছোঁ। ভাগৰটো একদম হেঁচা মাৰি ধৰিছে, সেইকাৰণে গাটো ধুই ভাতকেইটা খাই ল'লোঁ। পিছে ভাইটিয়ে আকৌ ভাত খাবলৈ বুলি নৰ'ল, চিধা শুইয়ে দিছে আৰু 4টা বজাত শুই উঠিছে। এইয়া এনেকেও বেয়া নহ'লে ক নাই নহয় দাইল চিনি বেলেগকে নালাগে হৈ যাব মই ইমান দুটাতকৈ বেছি আমি খাবই ন এইটো কৈছে হেৰি কি পচা কোমোৰাৰ ভাজি বেয়া নালাগে নহয়। এইটো আঞ্চলিক বিশেষত্ব বজালীৰ হাদেৰীৰ পাঠশালা আহিলে মই নম্বৰটো দি দিম। সেই বৰ ধুনীয়া হেৰি বনাই এইটো পচা কোমোৰাৰ ভাজি, ৰঙালাও গুটি মাছৰ আঞ্জা। মই ধেৰ লোৱা নাই যিহেতু মই ইমান নাখাওঁ বুলি ন। নাখাওঁ, মোৰ মেইন কষ্টটো এইটোৱেই। দেখাই দিওঁ আবেলিৰ সময়কণত গোটেইকেইটা অকণমান বাটে বাটে ওলাই গ'লোঁ। আবেলিবোৰ যে ইমান ধুনীয়া। ফুৰি চাকি আহি সন্ধ্যা হাত মুখ ধুই ইহঁতকেইটা প্ৰাৰ্থনা কৰিবলৈ বহিল। আসন পাতি পূজা করো বহালক্ষিয়াই আসনতে বহিয়াই আশীর্বাদ কৰা দুখীয়াৰ দুখাই যাওঁ পাজিৰ পৰা। তাৰ পাছতে সকলোৱে একেলগে চাহকাপ খাই সকলো নিজৰ নিজৰ জেগাত গত লাগিল। কোনোবা কিতাপৰ টেবুলত আৰু পেহীহঁত ৰান্ধনি ঘৰত। তাৰমানে এখন চাপৰি আছিল নহ'লে এখন অনুভৱ বাকি এইখন খবৰ কাৰণে নিকিবা আমি ডাইৰেক্ট খাবা খাব পাই এখন চালে বেলেগখন পেলাই দিব দিয়ে গৈছিল এখন আছে ৰ'বা
চ' মানে কৈছোঁ দেই ইয়াৰ কেইবছৰ 8 আৰু ইয়াৰ 6 সিহঁতে আৰু সিহঁতে মোক 19 বছৰীয়া ল'ৰাটো সৰু বুলি কৈছে কাৰণ তই মোতকৈ সৰু যে মোৰ 24 বছৰ দাদা আকৌ 19 বছৰ হয় নহয় অহাৰ বাবে যে ইহঁতৰ ইমান ফূৰ্তি পঢ়াত আজি মন নাই তথাপিও সদায় অভ্যাসটো থাকক বুলি আমি দুয়োটাই তাহাঁতক সংগ দিলোঁ পঢ়াতনো আজি ক'ত মন বহিব তথাপিও কিছু সময় বহিল আমাৰ বায়ে হাঁহিছে নি ড্ৰয়িং কৰি পাহাৰটোতো গ্ৰীণ গ্ৰীণে দেখি পায় স্কাই ইজ ব্লু পাহাৰ ইজ নট ব্লু উঠি আহি আকৌ অকণমান মোবাইলটোত লুডুখন খেলোঁ বুলি দুয়োটাই উলিয়াওঁতে ভাইটিয়ে উলিয়ালে আমাৰ আগৰ দিনৰ কাগজ কলমেৰে খেলা ল'ৰালিৰ খেলবোৰ এই যে কাটাকটি এই দিনটো দেই চাব্য চাব্য হৈ গ'ল এতিয়া তুমি আকৌ মাৰি দিয়া আকৌ মাৰি দিয়া এইটো পাই গ'ল মই ল'ম দে আৰু সেনেকৈ ইহঁতৰ লগত খুব এটা ভাল সময় পাৰ কৰিলোঁ তাৰ পাছত পেহীহঁতে ভাত পানী বাঢ়িলে আৰু ইমানেই ভাগৰ লাগিছিল সেইকাৰণে খাই বৈ সোনকালে শুই থাকিলোঁ আৰু বাকীনো কি আজিলৈ ইমানখিনি আকৌ শক্তি সময় সামৰ্থ্য সকলো হ'লে আপোনালোকক দেখুৱাম মানে কথাষাৰ কোৱাৰ কাৰণ এটা আছে আচলতে নিজে এইবোৰ নকৰোঁ যে মানে এডিটিঙৰ কথা কৈছোঁ আৰু দেখিবলৈ সহজ যেন লগা এই কামবোৰ ধৈৰ্য আৰু সময় দুয়োটাই বহুত বেছিকৈ লাগে তাকো কৰাওঁ আকৌ ভাইটিক লেপটপত কৰিবলগীয়া এই কামবোৰ মোবাইলত কৰিলে মানে যথেষ্ট বেছি কষ্ট হয় সেইকাৰণেহে ক'লোঁ আকৌ যদি পাৰোঁ নিশ্চয় দিম এনেকৈ ভিডিঅ' আজিলৈ বিদায় মাগিলোঁ বাকী ভিডিঅ'টো চাই ভাল যদি লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ আকৌ নাপাহৰিব দেই ধন্যবাদ